নমস্কাৰ সকলোকে আৰু আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে চাওকচোন আমাৰ জ্ঞানী কিমান ধুনীয়াকৈ দৌৰি ফুৰি আছে। মানে জ্ঞানী আৰু মই আজি অলপ বাহিৰলৈ আহিছোঁ, অকণমান শ্বপিং কৰোঁ, কাৰণ ঘৰৰ ৰেচনো অলপ শেষ হৈ গৈছে সেইকাৰণে। আৰু আমাৰ ওচৰতে থকা কেণ্টিনটোলৈ আহিছোঁ, আৰু কেণ্টিনটো পোৱাৰ আগতে এটা দলং পায়, সেয়া জ্ঞানী আৰু মই ৱাকিং কৰি আহি আছোঁ। যিহেতু বেছি দূৰ নহয় সেইবাবে আমি ৱাকিং কৰি আহিলোঁ। আৰু আহিয়ে মই জ্ঞানীৰ কাৰণে কৰ্ণফ্লেক্স ল'বলৈ বুলি আহিলোঁ। আৰু ইয়াতে বহুতো ধৰণৰ কৰ্ণফ্লেক্স আছিলে আৰু লগতে চকোছো আছে। আৰু এইফালে চাবচোন আমাৰ জ্ঞানীয়ে খুব ধুনীয়াকৈ ট্ৰলিখনত বহি আছে, সেয়া চাওক। তাই মানে যেতিয়াই আমি শ্বপিং কৰিবলৈ আহোঁ তাই তেতিয়াই ট্ৰলিখনত বহি লয়, আৰু এনেই ট্ৰলিখনত বহি লৈ উঠি ঘূৰি ফুৰি থাকে। আৰু এইফালে মই তাইৰ কাৰণে ডাইপাৰ্ছ ল'বলৈ আহিছোঁ, কিন্তু তাইৰ চাইজৰ ডাইপাৰ্ছে নাপালোঁ, সেইকাৰণে মনটো অলপ বেয়া লাগিল। উপায় নাই, চ' সেইকাৰণে এইটো থৈ দিলোঁ। আৰু এইফালে আমাৰ জ্ঞানীক চাওকচোন কি কৰি আছে। তাই আকৌ ডান্স কৰিবলৈ লাগিলে। তাই মানে আইনাৰ ফ্ৰণ্টত নিজকে চাই আৰু অকণমান ডান্স কৰি খুব ভাল পায়। আৰু তাই এতিয়া বুলিয়ে নহয়, যেতিয়াই আমি ইয়ালৈ আহোঁ তাই তেতিয়াই এনেকৈ অকণমান আইনাত নিজৰ চেহেৰাটো চাই আৰু অকণমান ডান্স কৰি খুব ভাল পায়। আৰু ময়ো তেনেকৈ অকণমান তাইৰ লগত এনজয় কৰোঁ। আৰু তাই নিজকে ধুনীয়াকৈ চাই লৈছে আৰু খুব ভাল লাগে, নহয়নে বাৰু? আৰু এয়া চাওক কেনেকৈ জিভাটো ওলাইছে। আৰু অকণমান আজিকালি তাইত দুষ্টও হৈছে দেই। আৰু এইফালে মই কমফৰ্ট ল'বলৈ বুলি আহিলোঁ, কিন্তু ডাঙৰ কমফৰ্ট নাপালোঁ, সৰু সৰুহে আছিলে। উপায় নাই, এইটোকে লৈ ল'লোঁ। আৰু লগতে মই বিচাৰিছোঁ ধূপ, আৰু ধূপো আছিলে বাৰু, এই ছাইডতে আছিলে, আৰু মই নিজৰ পচন্দত ধূপ লৈ ল'লোঁ। আৰু এইফালে জ্ঞানীয়ে মোক ট্ৰলিটো ঠেলি দিয়াটো সহায় কৰিলে দেই। তাই এনেকৈ অকণমান সহায়ো কৰে বাৰু। তাৰপাছত আজি কেণ্টিনত মানুহ বহুত ভিৰ আছিলে। আৰু এইদৰে আমি আমাৰ শ্বপিং কৰি আহিলোঁ কাউণ্টাৰ ৰুমলৈ। আৰু কাউণ্টাৰ ৰুমতো যিহে দীঘলীয়া লাইন আছিলে, বহুত টাইম ৱেইট কৰিলোঁ, তাৰপিছত আহি গ'লোঁ। আৰু আহিয়ে আমাৰ জ্ঞানীৰ আজি পাৰ্চেলো বাটতে পালোঁ, ডেলিভাৰী বয়জনক। তাৰপিছত পাৰ্চেল লৈ আনিলোঁ, আৰু আহি জ্ঞানীক খুলি দেখালোঁ। আৰু এইফালে মই মোৰ বস্তুখিনি ছেটেল কৰিবলৈ লাগি ধৰিলোঁ। আৰু এইফালে মই মোৰ বিলটো চাইছোঁ, কিন্তু আজি অকণমান সৰুহে হৈ থাকিলে। মানে জ্ঞানী আৰু মই যিহেতু অকলে গৈছিলোঁ, আৰু মই মানে ইমান বস্তু হেণ্ডেল কৰিব নোৱাৰোঁ, কাৰণ তাইকো ধৰিব লাগে, লগতে বস্তুবোৰো ধৰিব লাগে। চ' একেলগে ইমানখিনি বস্তু ধৰাটো সম্ভৱ নহয়, আৰু যিহেতু খোজকাঢ়িহে গৈছিলোঁ সেইকাৰণে। আৰু এতিয়া যিটো মানে কি মষ্ট ইম্পৰ্টেণ্ট হয় সেইখিনিহে লৈ আনিছোঁ। যিহেতু মানুহজন নাই সেইবাবে যিমানটো মোৰ কেপাচিটি সিমানখিনিয়ে লৈ আনিলোঁ দেই। তাৰপাছত জ্ঞানী আৰু মই শেষত অকণমান জুচ খাই এনজয় কৰিলোঁ। আৰু তাই আজিকালি খুব ধুনীয়াকৈ চিৰচো কৰিব জনা হৈ গ'ল, এয়া চাওক। আৰু আজিলৈ ইমানেই, বাই বাই।